নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হ'ল সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ ফালৰ পৰা আহিছে। ইয়াত লিখিছে ভাৰত চৰকাৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয় ছাত্ৰবৃত্তি ঘোষণা। সময়সীমা 15 অক্টোবৰ 2019লৈকে আছে। 15 অক্টোবৰ 2019লৈকে আছে। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব। 6টা জনগোষ্ঠী লাগে: মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী। আবেদনকাৰী চৰকাৰী অথবা স্বীকৃতিপ্ৰাপ্ত বেচৰকাৰী অনুষ্ঠানত অধ্যয়নত হ'ব লাগিব। সংখ্যালঘু প্ৰাক মাধ্যমিক বৃত্তি লাভ কৰিবলৈ ছাত্ৰ ছাত্ৰী প্ৰথমৰ পৰা 10ম শ্ৰেণী। ইয়াৰ বাবে আপোনালোক ক্লাছ 1ৰ পৰা ক্লাছ 10ৰ ভিতৰত অধ্যয়ন কৰাৰ ভিতৰত হ'ব লাগিব। আবেদনৰ বাবে www.scholarship.gov.in ৱেবছাইটৰ যোগেদি দাখিল কৰিব লাগিব। আৰু এই ৱেবছাইটৰ সংযোগ www.minorityAffairs.gov.in উপলব্ধ আছে, অথবা মোবাইল এপৰ যোগেদিও পাৰিব। অনলাইন আবেদনৰ বাবে সঘনাই প্ৰশ্ন সোধা হোম পেজত উপলব্ধ আছে। বিদ্যালয়সমূহৰ বাবে এইটো সবিশেষ চাব। সবিশেষ জানিবৰ বাবে আমাৰ ৱেবছাইটত গৈ ইয়াত চাব পাৰে। ইয়াৰ বাবে লাষ্ট ডেট হ'ল 15 অক্টোবৰ আৰু ক্লাছ 1ৰ পৰা মনত ৰাখিব, ক্লাছ 1ৰ পৰা ক্লাছ 10ৰ ভিতৰত লাগিব। আৰু এটা নিজা একাউণ্ট লাগিব। সম্ভৱ তাতে একাউণ্ট নম্বৰ এপ্লাই কৰোঁতে একাউণ্ট নম্বৰ বিচাৰিব পাৰে। তাৰ বাবে আপোনালোকে আমাৰ এই ৱেবছাইট assam.gov.চাকৰি.com গৈ এই লিংকছটো চাব। তাৰপিছত গৈ সবিশেষ জানিবৰ বাবে এইখন ডাউনলোড কৰি ল'ব পাৰে। আজিলৈ আহোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।